এৰি ধানৰ খেতি কৰাৰ পদ্ধতিখিনি কেনেকুৱা ইয়াৰ বিষয়ে থুলমূল বিৱৰণ দিবলৈ আপোনালোকক বিচাৰিছোঁ। এৰি ধান কৰোঁতে প্ৰথমে মাটিখিনি নিৰ্ধাৰণ কৰা উচিত, যাতে মাটিখিনি 2-3 দিনমান পানী ধৰি ৰাখিব পাৰে। তাৰপিছত মাটিখিনি ভালকৈ চহাই ল'ব লাগে, যাতে জাবৰ-জোথৰ, ঘাঁহ আদিবিলাক নাথাকে। পিছত জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে। অৱশ্য সাৰখিনি পানী দিয়াৰ আগতেই প্ৰয়োগ কৰিব লাগে। এক 2 ইঞ্চিমান পানী দি চহাই লৈ কাদা কৰিব লাগে। ঘাঁহবিলাক অৱশ্য দুবাৰকৈ চাফা কৰিব লাগে।